মই সকলোৰে পোষ্টত লাইক কমেণ্ট কৰোঁ, মোৰ পোষ্টতহে কোনো কমেণ্ট নকৰে। আমাৰ প্ৰত্যেকৰে এটি ডাঙৰ কমপ্লেইন নহয়নে? সকলোৰে সকলোৰে ওপৰত হয়নে নহয় বাৰু? এটা কথা কিন্তু মন কৰিব দেই, আপুনি আনৰ পোষ্টত কমেণ্ট কৰক বা নকৰক, আপোনাৰ পোষ্টত কোনোবাই কমেণ্ট কৰক বা নকৰক, আপুনি সেইবিলাকত মাথা মাৰি যদি থাকে নহয়, ফেচবুকত ক'ৰবাতে থাকি যাব। তাৰ সলনি আপুনি ভাল ভাল ভিডিঅ' বনাওক, ভাল ভাল ফটো আপলোড কৰক, ভাল ভাল লিখনি লিখক। চাব আপোনাৰ পোষ্টত আপুনি কাকো অনুৰোধ কৰিব দৰকাৰ নাই, নিজে নিজে লাইক কমেণ্টে ভৰি পৰিব নহয়নে? ডাঙৰ ডাঙৰ ইউটিউবাৰসকলে বা ডাঙৰ ডাঙৰ ফেচবুক ক্ৰিয়েটাৰসকলে কি সকলো পোষ্টত গৈ কমেণ্ট কৰে নেকি? নকৰে নহয়। তেখেতলোকে ভাল কণ্টেণ্ট বনায়, ভাল কথা কয়, ভাল কথা লিখে আৰু মানুহে পঢ়ি আমোদ পায় আৰু তেখেতলোকে নিজৰ মন্তব্য ৰাখে। গতিকে এইবিলাকত লাগি নাথাকিব, নিজৰ কামটো কৰিব চাব। আপুনি আনৰ ভৰসাত ফেচবুক কৰা নাই বা আনৰ ভৰসাত আপুনি ইউটিউব কৰা নাই, ছ'চিয়েল মিডিয়াত আপুনি আনৰ ভৰসাত নাই, নিজৰ ভৰসাত থাকিব। কিন্তু এটা কথা সদায় মনত ৰাখিব, দৰ্শকক আপুনি আমোদ দিব পাৰিবই লাগিব, নহয়নে? কি কয় কমেণ্টত ক'ব দেই। ধন্যবাদ।